ভালে কুশলে গুৱাহাটী আহি পালোঁ একদম বৰষুণ মানে বাৰিষা মানে বৰষুণ তো গাইছ Hey guys, welcome back to another video guys. I hope कि आप सभी बढ़िया होंगे guys और guys वीडियो को शुरू कर सकते हैं तो guys आज गाड़ी किनिब গৈছো guys इतनी खुशी एक्चुअली मूड ना guys तो फिर इतना जोर से काय को चिल्ला रहा है स्टाइल है बाबू भैया ಇದು ದಾಗಿನ ಗಾಡಿখন MT-15 তো যাইছো এতিয়া আমাৰ তপন দা আজি ভিভৰ চলাব বলে এই ব্ৰো ভিভৰ চলাবি খালি Ay, bada pasti itu kapal sih, itu video nongol itu. Bisa gua dia sudah sih cara. Gua udah lepas aja. Tuh guys, kita bisa masuk Tongla, tuh Tongla kami MT-15 kon hasil baru. Lo ya, halo ya kabar MT-15. Nah, yang ini mana aja? Kau nak beri palu tuh Tongla apa bisa tuh air. Tuh guys, boleh deh olaman klip tuh shot lumrah aja. Tuh, MT-15 tuh, nah guys. Musuh kudu udah berubah di Bali Marcina. তো গাইস এইখনে হৈছে আমাৰ MT-15 খন তো কি কৰি আলোচনা কৰিছে গাইস চাৰে MT-15 গাইস এইখন তো গাইস ভিডিওটো একদম এইটা কিবা লাগে हालत क्या है कैसे तुझे তো গাড়ি ভিডিওটো কেনেকুৱা হ'ল গাইস আপোনালোকে নিশ্চয় জানে শুৰুতে খতম হৈ গয়া यही नहीं अभी और सुनिए ক'ত চাম গাড়ী ক'ত চাম মেলক কৈ দিয়ে গাড়ী আৰু এখন পাই আছো চাইছা না? মেকা বাইক ল'ম বুলি ভাবি আছো তো চাই আছো বাইক এখন ফিক্স হোৱাৰ পিছত ই নেটলা ইউ হে মেকা ইউ আৰু এখন ডিপটি চাইছো সিউ হে মেকা ডিম কৰিবলৈ নেদে লাগি अच्छा কাৰণ আমাৰ গাড়ী লাগে কাৰণ সেকেন্ড হেণ্ড গাড়ী আমাৰ কি লাগে গাইস নতুন গাড়ীটো আমি খালি উঠাই ল'ব পাৰো না কিন্তু সেকেন্ড হেণ্ড গাড়ী আমাক মডিফাই কৰিব লাগে না মডিফাই কৰিব লাগে আমাক সেকেন্ড হেণ্ড গাড়ী লাগে মানে নতুন গাড়ী ললি মানে অলপ কি হয় জানা মানে বেয়া লাগে মডিফাই কৰিব অলপ বেয়া লাগে সেইকাৰণে আমাক মানে নতুন গাড়ী নালাগে সেইকাৰণে সেকেন্ড হেণ্ড বিচাৰিছোঁ তো গাড়ী পাইছিলোৱে দামে দৰে মিলাৰ পিছত আৰু লাষ্টত এইটো ইনফৰমেশ্যন কি হয় কি লাগে কিবা প্ৰব্লেম বোলে সিহঁতৰ দাদিয়াকে ক'লা 10 দিন পিছত বিক্ৰী কৰিম বুলি কৈছে মোকে কিন্তু নেটৰ বাৰে গেৰাণ্টি নাই মোৰ হিচাপত সিহঁতে দিয়াৰ মাথা নামাৰে যেনে দামটো অলপ পাতাত বেছি পালে চাগে 1-2 মান তো সেই মাথা মাৰিছে এন্তে গাড়ী একো নাই মাটি কেনে ঘূৰাই দিলা আৰু কি উপায় নাই মাটি বেকাৰ বাইহাটৰ চাৰিআলিটো টংলা ধেমালি নহয় দূৰ আছে না ভিডিঅ'টো ভাল পালে তো লাইক কৰিবা লাইকৰ লগত আপোনালোকে আছে যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব তো ভিডিঅ'টো আজি বেলেগ বিশেষ একো নাই তো এইখিনি আছিলে তো আমাৰ তপনদাৰ গাড়ী পিনে ঠিক হয় নাই গাইজ বহুত দেৰি হ'ব চাগে দেই আজি তাকো বৰষুণৰ বতৰ মুৰ্গী চৰ্গী নাই আজি মোৰ পিঠি চেচ বুলি ক'লোঁ আগত লাগি আছে স্কুলে যা